ভিডিঅ'টোৰ চিন্তাধাৰা কাল্পনিক। ইয়াৰ কোনো চৰিত্ৰৰ জীৱিত বা মৃত ব্যক্তিৰ লগত সম্পৰ্ক নাই। প্ৰকাশনক দিবলৈ এটা কাহিনী বিচাৰি ওলাইছোঁ। বহুত দিন কাহিনী লিখা নাই নহয়। তেওঁলোকৰ ডিমাণ্ড এটা প্ৰেমৰ কাহিনী লাগে। আছে, ভালেকেইটা কাহিনী আছে। কেতিয়াবা কোনোৱে প্ৰশ্ন কৰে, কাহিনীবোৰ তুমি ক'ত বিচাৰি পোৱা? আচলতে উত্তৰটো হ'ল, মই নিজৰ আৰ্হিত লৈ পেলাই কাহিনীবোৰ লিখোঁ। দেৰিয়েই হ'ল দেখোন, ইমান সময় ধৰি ৰৈ আছোঁ, গাড়ী এখন অহা নাই। চাওকচোন চাওক, যেতিয়াই গাড়ীখিনি বিচাৰোঁ তেতিয়াই নাই। ইছ, এয়া কি আছিলে? ইজনী মীনাক্ষী আছিলে। তাই হ'বলৈ বিয়া হ'ল। ভালেই হ'ল, মোৰ কাহিনীটো অন্ত পৰিল। অৱশেষত অন্ত পৰিল মোৰ আধৰুৱা প্ৰেম কাহিনী। লিখিম, আজি শেষ কৰিম। আজি কাহিনীটো শেষ কৰিম। এই কাহিনীটোৱে লিখি প্ৰকাশনক দি দিম। তুমি বিয়া হৈ গ'লা, ভাল লাগিলে। মাৰ কথা শুনিলা, মোৰ কথা শুনিলা। একো নাই দিয়া, জীৱন মানেতো এয়াই। এটলিষ্ট মোৰ প্ৰেম কাহিনীটো অন্ত পৰিল। অন্ত পৰিল বুলি কৈ আছোঁ, কিন্তু আৰম্ভণি সেই কম্পিউটাৰ চেণ্টাৰ, প্ৰতীক ছাৰ, কণিকা মেডাম, চেণ্টাৰত থকা কম্পিউটাৰবোৰ আৰু কোনোবা বিশেষ। সেইখনে কম্পিউটাৰ চেণ্টাৰটো। ইয়াতে ক্লাছ কৰোঁ মই। ছাৰ, নতুন ষ্টুডেণ্ট। বহা বহা। ছাৰ, এই বোলে এডমিশ্যন লয়। তুমিতো কৰিয়ে আছা ন? তাইকো দি দিম। কি নাম তোমাৰ মাইনা? নমস্কাৰ, মোৰ নাম শ্ৰী মীনাক্ষী ভূঞা। হয় ছাৰ, এই পঢ়াত বহুত ভাল। ঠিক আছে, এওঁতো কৰি আছে আমাৰ লগতে। তোমাৰো কৰ্চটোৰ পইচা 10,000 টকাই ল'ম। ছাৰ, এই একেলগে পইচাখিনি দিব নোৱাৰিব? লাহে লাহে দিব পাৰিলে হ'বনে? ঠিক আছে, এওঁতো কৰিয়ে আছে। হ'ব, তুমি ইনষ্টলমেণ্ট দিলেও হ'ব, মান্থলি ছিষ্টেমত দিলেও হ'ব। যোৱা, কম্পিউটাৰখিনি অলপ চাই লৈ গৈ। বাকী গোটেইখিনি কথাটো মই বুজাই দিছোঁৱে। হ'ব, তুমি মান্থলি ছিষ্টেমত দিলেও হ'ব। কম্পিউটাৰখিনি চাই লোৱা। মেডাম, কণিকা মেডাম, কওকচোন এওঁক ছাৰ। কম্পিউটাৰখিনি দেখাই দিয়কচোন। হয়, নতুন ষ্টুডেণ্ট হয় আমাৰ। ঠিক আছে। সময়বোৰ লাহে লাহে পাৰ হৈছে। আজিৰ দিনটো কিছু বিশেষ। আজি মেডাম? প্ৰথমবাৰৰ বাবে তাই মোক মেডাম? মাত লগালে। মেডামো নাইচোন। শুনাচোন, এইটো কি হ'ল চাই দিয়া। হা, কি হৈছে? সেইটো তাত ক্লিক কৰি দিয়া। হৈছেনে? এইটো ন? সেয়া মই কোৱা নাছিলোঁ, তুমি মিছাতে ভয় খাইছিলা। তুমি কিমান দিন হ'ল শিকা? মানে মোৰ 10 মাহমান হ'ল, আৰু 2 মাহমান হ'লে চাৰ্টিফিকেট পামেই। আৰু তুমিও শিকা, তুমিও জল্দি চাৰ্টিফিকেট ল'ব পাৰিবা। সেইটো ফাৰ্ষ্ট তাত লৈ যোৱা। হয় নেকি? সেইটো তেনেকে চিনাকিটো হ'লোৱেই। আগবাঢ়িবলৈ এতিয়া ফোন নাম্বাৰটো লাগে। মীনাক্ষী শুনা না? তই ভাল, তোমাৰ ঘৰ এইফালে? মানে ময়ো অকণ আগলৈকে গৈ আছিলোঁ। তোমাৰ ফোন নম্বৰটো পাম নেকি? লোৱা। 935462 96। ঠিক আছে, মই তোমাক ফোন কৰিম হা। তই যে তাক ফোন নম্বৰটো দি দিলি, সি যদি তোক কল কৰি থাকে? একো নহয় দে। হ'ল বুলি তই নাম্বাৰটো দিব নালাগিছিল নহয়। একো নহয় দে, কিবা ক'লে ব্লক মাৰি দিম। ব'ল যাওঁ। ফোন নম্বৰ পালোঁ যেতিয়া কথাটো পাতিমেই। এনেকৈ আগবাঢ়িছিলোঁ। মই ভাত খালোঁ, তুমি খালানে? খাই বৈ জাষ্ট কাঁহী বাতি ধুই তোমাৰ লগত কথা পাতি আছোঁ। তুমি 2টা বজাত কম্পিউটাৰ ক্লাছত আহি যাবা দেই। হ'ব, মই পাই যাম। দেখিলো তোমাকে মই দেহতে থাকিলে জুই, আবেশে নাথাকো বাৰু, লাগিব তোমাকে। ইমান দেৰি আহিয়ে পোৱা নাই। কথা এষাৰ আছে নহয়, গোলাপ ফুল ফুলিলে গোন্ধায়েই। প্ৰতীক ছাৰেও চাগে কিবা গোন্ধ পাইছিলে। ঐ, তই এতিয়া কি কৰি আছ?
ছাৰ এনেই মানে ৰখি আছোঁ। চিট খালী আছে নে ক্লাছ নকৰ কিয় হে নে লগৰজনীৰ কাৰণে ৰখি আছ হে ছোৱালীৰ লগত কি থেপাথেপি কৰি পেলাই ক্লাছ কৰি ভাল পাওঁ ন নহয় ছাৰ লগৰকেইটাও যে আহিব একেলগে কৰিম। তোৰ কাৰণে লগৰ লগত কৰিব যা নিজে কৰিব যা ডেকা ল'ৰাটো বহুত চঞ্চল তোতকৈ আগতে আমি বহুত চঞ্চল আছিলোঁ বে যা ইমান দেৰি কৰিছে অহাই নাই তাই। ইমান লেট কৰিছে। ঐ তই কাৰোবাৰ কাৰণে ৰখি আছ নেকি? নাই কাৰ কাৰণে ৰখি থকা দেখিলি কাৰ কাৰণে ৰমনো। মন মন আহিলা আহিলোঁ। অহা এইটো কৰা চোৱাচোন এইটো কি হৈছে? গৈছোঁ। কালচাৰটো তাত লৈ যোৱা ইজি হয় চোৱা টেনশ্যন নাই। ঐ চাই দে। কিয় চাইড দিম? হাৰে এইটো জেগাত সদায় ময়ে বহো তই এনেকে বহি ল'লে হ'ব নেকি? উঠ বুলি কৈছো নহয় উঠ। কি তহঁতৰ এখন চকীত বহ যা। উঠ বুলি কৈছো নাই? উঠ। নুঠো যা কি কৰ কৰ। তুমি সেইখন চকীত বহা। তোক চাই ল'ম কৈ দিছো। চাই থাকিবি যা। মেম মই আহিছোঁ। যোৱা। মই যাওঁ। গৈছো। কম্পিউটাৰটো চাউডাউন মাৰি থৈ যোৱা। আজি অকণ অহাত দেৰিয়ে হ'ল জানানে? নাই দিয়া। ব'লা এতিয়া ৰেষ্টুৰেণ্ট এখনতে যাওঁ। ব'লা। লাহে লাহে কম্পিউটাৰ ক্লাছৰ বন্ধুত্ব এটি বিশেষ সম্পৰ্কলৈ আগবাঢ়িছিল। হ'ব আমি তাতে লগ কৰিম। ইমান দেৰি হ'ল টমটম চমটম অহাই নাই ন? ইমান দেৰি কৰিছে। তাকেই সেইখন আহিছে চোৱা সেইখনতে যাব লাগিব। ভাইটি ৰ'বাচোন। ক'ত যাব দাদা? সেইফালে যাম। আহা। গৈছোঁ। টমটমবোৰ নাপালে যে ইমান বেয়া লাগে ন? কালি ৰাতি তোমাক ফোন কৰিছিলোঁ তুমি ৰিচিভ কৰা নাই কিয়? শুই গৈছিলা নেকি? মই আকৌ ভাবিলোঁ কিবা হ'লেই নেকি সেইবাবে ফোনটো ৰিচিভ কৰা নাই। নাই একো নাই দিয়া। ক্লাছ কৰি ভাল লাগিছে ন? মই এটা কথা ভাবিছিলোঁ। কি কথা বা? তোমাৰ লগততো বহুত দিন কথা পাতিলোঁ মই তোমাক ভাল পাব আৰম্ভ কৰিছোঁ। তুমি এনচাৰটো দিয়া জল্দি। হ'ব তুমি এতিয়া নহ'লে ঘৰত ক'লেও হ'ব। মই তোমাক ঘৰত গৈ ক'মগৈ কি কৰোঁ। আমিতো বহুত দিনেই কথা পাতিলোঁ গতিকে য়েছ দি দিবা আৰু হ'বনে? দিবানে কোৱাচোন? কম দিয়া ঘৰত গৈ। মই কিন্তু তোমাক বহুত ভাল পাই পেলাইছোঁ এতিয়া তুমি চাবা আৰু। হ'ব এই পালোৱেই তোমালোকৰ ঘৰ। দাদা ৰখাই দিবচোন। যোৱা নামা। বাই বাই। আজি এটি বিশেষ দিন কাৰণ হেল্ল' তুমি অকণ ৰৈ দিয়াচোন মই গৈ আছোঁ। ৰচোন মনো আহি আছে। মনক আকৌ কিয় ৰখিব লাগে আমিচোন ঘৰলৈ গৈয়ে আছিলোঁ। নহয় তাৰ লগত মোৰ অলপ কথা আছে। ব'লা তেনেহ'লে আমি তাত বহি লওঁ। বহা ইয়াতে বহি লোৱা। তাৰ কাৰণে আকৌ কিয় ৰখিব লগা হ'ল? অলপ কথা আছে। ফোনত পাতিলেই হ'ল হয়। মোক কৈছে সি বোলে আহি আছে। মীনাক্ষী আহিলা? আহিলোঁ। বাকী তুমি ঘৰলৈ গৈ আছিলা? মই তোমাক ৰখালোঁ। পিছে মই যে তোমাক সুধিছিলোঁ তুমিতো মোক একোৱেই নক'লা। পাহৰি গ'লোঁ মই। এতিয়া কৈ দিয়া কি কোৱা।
হ'ব দিয়া য়েছ থেংক ইউ দেই থেংক ইউ অ' ব'ল আমি যাওঁ এতিয়া ঠিক আছে ব'লা বাই বাই যাওঁ দিয়া ফোন কৰিম হা তোমাক থাকা বাই য়েছ কচোন কি ইয়েছৰ কথা ক'লি তই তাক এই নাই কিবা বেলেগ কথা বাৰু কচোন কি কথা এই তোক ক'ব নোৱাৰি এটা কথা মনত ৰাখিবি মন কিন্তু ভাল ল'ৰা নহয় পিছত কিবা খেলি মেলি হ'লে আকৌ মোক নকবি হ'ব দে নকওঁ দে তোক তই ইমান চিন্তা কৰিব নালাগে দে ঠিক আছে দে আজিকালি মই দেৰিকৈ গ'লেও কথা নাই কাৰণ আগৰ দৰে চিটৰ বাবে কাজিয়া নহয় ঐ তুমি এইটো চিটত নবহিবা সেইটো চিটত যোৱা কিয় কিয় চিয় নহয় ইয়াতে মন বহিব তুমি তাতে যোৱা হেই ইয়াতো চিট বুকিং কৰিব আহে আজিও লেট কৰিছে ইমান অ'ৰা কি কৰিছা এনেই অলপ কম্পিউটাৰটোকে চাই আছো তুমি আহিলা কিবা কৰি আছা নেকি অঁ এনেই টাইপিং কৰি আছো দিয়া দিয়া কৰা কৰা তুমি মোৰ কাৰণে চিটটো ৰাখি থৈছিলা নেকি অঁ ৰাখি থৈছিলো এইটো চোৱা হয়নে কণ্ট্ৰলটো ধৰিবা অঁ তুমি চোৱাচোন ট্ৰাই কৰি এবাৰ চোৱাচোন চোৱা তোমাৰ পিকচাৰখন মই কাৰ্টুন বনাই দিলোঁ মই নহয় নেকি নাই নাই তুমিয়ে হয় চোৱা ভালদৰে এক্সট্ৰেক্ট কৰাটো পিছে মনত আছে নাই অঁ তুমিয়েতো শিকাইছিলা অ'কে নেক্সট এইটো ক্লিক কৰিবা আৰু প্ৰজেক্ট তোমাৰ ক্লিয়াৰ তুমি বুজি পাইছা নহয় এতিয়া এটা কথা মনত ৰাখিবা কম্পিউটাৰ চলোৱাটো ভাত খোৱাতকৈ বেছি ইজি হয় হয় নেকি তুমি এনেই ভয় খাই থাকা চোৱাচোন কিমান ইজি তুমি শিকাইছা কাৰণেতো ইজি তেনেকে নক'বা কণিকা মেডামে শুনিলে আমাক দিব ঐ মীনাক্ষী আহিলি অঁ তোমাৰ ফটোখন একেবাৰে পাণ্ডা টাইপৰ লাগিছে চোৱা চোৱা অঁ হৈছেনে চোৱাচোন হয়নে এনেকুৱাই কোৱা তুমি কৰিছো এবাৰ কৰিছো এইটো টিপা ফাৰ্ষ্ট ঐ মীনাক্ষী যোৱাৰ সময়ত তই মোক এবাৰ লগ কৰিবিচোন এই হ'ব দে ঐ সি তোমাক ইমান কিয় দমন কৰি থাকে তুমি তাক কৈ দিবা তুমি মোৰহে গাৰ্লফ্ৰেণ্ড তাৰ নহয় কিন্তু এই হ'ব দিয়া অ' সি মোৰ ভাল বন্ধুহে মই এইবিলাক নাজানো তুমি মোৰ লগত থাকিলে মোৰ লগতে থাকিব লাগিব তাৰ লগ বেছি নহ'বা কৈ দিছোঁ বাৰু যি কি নহওক আজি মোৰ বাবে এটি বিশেষ দিন মই আজি তাইক এটি গিফ্ট দিব গৈ আছোঁ তোমাক বেগ এটা দিলে হ'বনে হ'ব দাদা বেগ পাম নেকি লেডিজ বেগ পাব পাব এ চাওকচোন চোৱা কোনটো ভাল লাগিছে এইটো চোৱা নহ'লে এইটো চোৱা অঁ হ'লেই হ'ল এইটো চোৱা এইটো ভাল হ'বনে কোনটো ল'বা এইটোৱে লওঁ নেকি এইটো ল'বা নেকি হ'লেই হ'ল দাদা এইটো কিমাননো 350 টকা দাদা কিবা অলপ কম কৰক না মিলাই দিয়ক কিবা এটা দাদা এতিয়া 200 টকা ৰাখক বাকীখিনি মই পিছত দি দিম হ'ব হ'ব লওক বাইদেউ এইটো ভালেই লাগিছে ঐ তই কিন্তু কম্পিউটাৰ ক্লাছত মনৰ লগত বেছি ক্ল'জ হৈ গৈছ দেই কথা বতৰা অলপ বেছি পতা হৈছে আজিকালি মই কিন্তু এইবোৰ ভাল পোৱা নাই দে হ'ব দে তই এইবিলাক কথা কৈ থাকিব নালাগে ব'ল এতিয়া ঐ তুমি যে সদায় নয়নৰ লগত কম্পিউটাৰ ক্লাছত আহা কিয় মানে নয়ন মোৰ ঘৰৰ ওচৰৰে হয় মীনাক্ষী অ' মীনাক্ষী
মীনাক্ষী তোক কোনোবাই মাতি আছে চাচোন অ' মীনাক্ষী আছনে ঘৰত অ' মীনাক্ষী অ মা ওলাইছো কিন্তু মাৰি আছো ৰ তেতিয়াহ'লে ময়ে চাই আহো ৰ অ নয়ন কোৱা অ' খুৰী মীনাক্ষীৰ ওলোৱা হোৱা নাই নেকি অ তাই ওলাই আছে মীনাক্ষীৰ ওলোৱা হোৱা নাই নেকি আজি তোমালোকৰ স্কুলত কিবা আছে নেকি অঁ হয় খুৰী আজি মানে আমাৰ কলেজত নৱাগত সভা আছে আমাৰ নতুন ষ্টুডেণ্টবোৰ আহিছে নহয় অ আহাচোন তুমি বহি লোৱা ইয়াতে অঁ গৈছোঁ মা অ তই আহিলি অঁ ব'ল ব'ল সোনকালে আহিবি দেই কিন্তু অ মা হ'ব ইমান দেৰি কৰোঁনে তই তোক ৰখি ৰখি মোৰ মাথাই বিষাইছে নে ভৰিয়ে বিষাইছে গমেই পোৱা নাই হৈছে দে তই এনেকুৱাই মা অ তই আহিলি আহিলো অ মা আহিলো দে অ কেনেকুৱা হ'ল তহঁতৰ প্ৰগ্ৰেম মা ভালেই মা মই কথা এটা ভাবিছো কম্পিউটাৰ ক্লাছ ল'ম বুলি ভাবিছো পইচা অলপ দিবাচোন তোক কিমান পইচা লাগিবনো কম্পিউটাৰ শিকিবলৈ মা কোৰ্চ ফিজটো 10,000 বুলি কৈছে কিন্তু নয়নে কৈছে EMI দিলেও হ'ব অ তেনেকুৱা হ'লে পাৰিম এই মই চিন্তা কৰি চাই লওঁ তই এতিয়া হাত মুখ ধুই ল'বি গৈ যা অ' সি তোমাক আনিবলৈ যায় আজিৰ পৰা তুমি তাৰ লগত নাহিবা মই তোমাক আনিব যাম ঘৰৰ পৰা অ' মীনাক্ষী মীনাক্ষী কলেজ নাযাওঁ নেকি আজি অ' মীনাক্ষী অ নয়ন তাই বুলি আজি তোমাৰ লগত কলেজত নাযায় তুমি অকলে যোৱাগৈ যোৱা অ' খুৰী হয় নেকি হ'ব দিয়ক তেনেহ'লে অ মাজনী তই আজি নয়নৰ লগত কলেজ নাযাওঁ বুলি ক'লি যে কিয় এই নহয় মা আজিকালি মোৰ নয়নৰ লগত ভাল নালাগে সেইকাৰণে মই নাযাওঁ তাৰ লগত কলেজ অ দে তই যি ভাল দেখো আহা আকৌ মই তোমালোকৰ ঘৰৰ সন্মুখত ৰৈ আছো আহা জল্দি অঁ গৈছোঁ ৰ'বা দেৰিয়ে হ'ল নেকি অ অকণ হৈছে হিচাপ মতে মই তাইক আনিব লগা কথা আছিল ঘৰৰ পৰা কলেজলৈ কিন্তু তাইহে দেখোন মোক আনিবলৈ আৰম্ভ কৰিলে বহুত সময় ধৰি ৰৈ আছা নেকি এইটো লোৱা তুমি যে কৈছিলা বস্তুখিনি ব'লা অলপ এইফালে ওলাই যাওঁ ব'লা ক্লাছৰ পৰা গৈ দেখোন তুমি মোক ফোনেই কৰা নাই কিয় ৰেছপন্স দিবই নোখোজা হৈছা ফোন কৰিব মন নাযায় মোৰ আজিকালি ফোন কৰিব মন নাযায় মানে কি কথা কৈছা তুমি কি কথা কৈছো অসমীয়া কথা কৈছো আকৌ অসমীয়া কথা কৈছা বুজি পাইছো কিন্তু তুমি ফোন ৰিচিভ কিয় কৰা নাই সেইটোৱে সুধি আছো মই এইবিলাক কথা বাদ দিয়া আজিকালি মোৰ ঘৰত ফোন কৰিব মন নাযায় তেনেকে ক'লেতো নহ'ব নহয় তুমিতো আগতে তেনেকে কোৱা নাছিলা যে তুমি মোৰ লগত কথা পাতিব নোখোজা কি হৈছে তোমাৰ খুলি কোৱা আজিকালি মোৰ ভাল পোৱা চালপোৱাবোৰ ভাল নালাগে দুদিনমানৰ পাছত চাগে মই তোমাক এৰি দিম দুদিনমানৰ পিছত মোকো এৰি দিবা কি হৈছে তোমাৰ মতিবৰ মুছে নেকি তোমাৰ তোমাক মই ধেমালিহে কৰিছিলো তুমি মোক কিমান ভাল পোৱা সেইটোহে চাইছিলো ব'লা এনেই কৈছিলা বুজি পাইছো কিন্তু নেক্সট টাইম এনেকুৱা ভুল নকৰিবা এনেই কৈ থাকিলেও সঁচা হৈ যায় কিন্তু ঐ আজি কম্পিউটাৰ ক্লাছৰ পিছত ওলাবি দেই পাৰ্কলৈ ফুৰিব যাম হ'ব দে মনকো লৈ ল'ম দেই নালাগে তাক ক'ব কিয় লাগে তই মইহে যাম জীৱনত এটাই ভুল হ'ল তোক এই কম্পিউটাৰ চেণ্টাৰটোত আনি মনৰ লগত চিনাকি হ'লি খালি মন হা চা তই যি টি কথা কৈ নাথাকিবি তই মোৰ বন্ধুহে মন মোৰ বাবে স্পেচিয়েল হ'ব যা তোৰ স্পেচিয়েল কিমান স্পেচিয়েল হয় চাই ল'ম নহয় ময়ো আমি সপোনতো ভাবিব নোৱাৰা কিছু বিপদ আমাৰ ওচৰে পাজৰে ঘূৰি আছে আমি গমেই পোৱা নাই মন তোৰ কিবা এটা ব্যৱস্থা কৰি আছো
মীনাক্ষীক এটা ফোন কৰি চাওঁ ৰ হেল্ল' ক'ত আছ তই মই ইয়াত ৰৈ আছোঁ তই আহিবিনে নে তাৰ লগত ঘূৰিয়ে আছ মই ঘৰত গুচি যাম কিন্তু আৰু মই তোৰ ঘৰত কৈ দিম যে তই এটা ল'ৰাৰ লগত ঘূৰি থাক যদি ক'ব নালাগে তই মোক এতিয়া গছৰ তলত লগ কৰচোন গছৰ তললৈকে আহ দে ঠিক আছে চাল্লা ইমান টাইম আহি পোৱা নাই হা কম্পিউটাৰ চেণ্টাৰত নি পেলাই ভুল কৰিলোঁ মই তাইক ইমান দেৰি কৰেনে বাৰু অঁ তই কিয় মাতিছিলি ক অঁ আহিলি ইমান টাইম লাগে কি ইমান দেৰি লাগে কেনেকৈ কথা কৈছ কেনেকৈ কথা ক'লোঁ মই তই তাৰ লগত ঘূৰি থাক বুজিছ মনৰ লগত ঘূৰি থাক অঁ মই মনৰ লগত ঘূৰিব পাৰোঁ তই তোৰ কি হ'ল এতিয়া কৈছ মোৰ কি হ'ল এতিয়া ক'ব আহিছ মোৰ কি হ'ল তোক যে ইমান দিন ভাল পালোঁ দেখা নাপালি মনে মোৰ পৰা তোক 1 ছেকেণ্ডত কাঢ়ি লৈ গ'ল আৰে তই কি কথা কৈ আছ মই তোক বন্ধু বুলি ভাবোঁ আৰু মই তোক নিজৰ বন্ধু বুলি নাভাবোঁ মই তোক গাৰ্লফ্ৰেণ্ড বুলি ভাবোঁ মই যে মনক কথা দিছোঁ মই তাৰ বাহিৰে কাৰো হ'ব নোৱাৰোঁ বুলি তই কি কথা কৈছ এইবোৰ মই তোক LP স্কুলৰ পৰা ভাল পাই আহিছোঁ তই মোৰ নহয় যাতে মই তোক আন কাৰোৰে হ'ব নিদিওঁ লাগিলে মই তোৰ ঘৰত লগাই দিম অঁ সেইকাৰণে তই মোক মাতিছিলি যি কৰ কৰ যা যি কৰ কৰ চাই ল'ম যাদু মন্ত্ৰ কৰি হ'লেও তোক নিজৰ কৰিম বাবা অ' বাবা 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 বাচ্চা কোৱা বাবা মই মানে এজনী ছোৱালীক ভাল পাওঁ বাবা আৰু সেই ছোৱালীজনীক আজিলৈকে মোৰ মনৰ কথা খুলি ক'ব নোৱাৰিলোঁ বাবা আৰু এতিয়া তৃতীয়জন ব্যক্তি আহি মোৰ পৰা তাইক কাঢ়ি লৈ গ'ল বাবা প্লিজ বাবা আপুনি কিবা এটা কৰক বাবা প্লিজ বাবা আপুনি মোৰ লগত তাইক ঘূৰাই আনি দিয়ক বাবা প্লিজ বাবা আপোনাৰ ভৰিত ধৰিছোঁ বাবা তুমি টেনচন নলবা আপুনি কিবা এটা কৰক ঠিক আছে মই কিবা কৰি আছো তুমি উঠাচোন প্লিজ বাবা আপুনি কিবা এটা কৰক বাবা মোক তাইক ঘূৰাই আনি দিয়ক বাবা ঠিক আছে বচ্চ তুমি টেনচন নলবা এইটো বডি আৰু এইটো ফুল লোৱা ল'ৰাৰ ঘৰত পুতি দিবা এতিয়া যোৱা বম বম বলে আমাৰ যে বিয়াখন কেতিয়া হ'ব মই তাকে ভাবি থাকোঁ Our budget shows that how much confident we are. So this budget is reflections of জলি খান মনত অনুভৱ হৈছিল কিবা এটা শক্তিয়ে যে ইজনৰ পৰা সিজনক আঁতৰাব বিচাৰি আছে এইটো কৰিবলৈ তুমি একেলগে কণ্ট্ৰল আৰু এইটো ধৰিব লাগিব ধৰা এইটো ধৰা ঐ তোমালোকে যে ইমানকেইটা কম্পিউটাৰ থকা স্বত্তেও এটা কম্পিউটাৰ যে লাগি আছে যে কিয় ঐ তুমি এইফালে আহাচোন ঐ তই নিজৰ কম্পিউটাৰ চা প্ৰতীক মাষ্টৰ তই খালি আমাৰ দুটাকে দেখা পাওঁ হেল্ল' তুমি দেখোন মোক ঘৰত গৈ ফোনে নকৰিলা কি হ'ল মোৰ কিন্তু এনেকৈ বেছি সময় ফোন নাহিলে টেনশ্যন হৈ যায় দেই নেক্সট টাইম কৈ দিছোঁ ফোন নাহিলে মই কথা বেয়া কৰি দিম অঁ এতিয়া বুজি পাইছা দূৰে 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 থাকিব যে নোৱাৰি হিয়ালৈ নিয়া মোক ধৰি ধৰি দুলে দুলে তোৰে কাণৰে কেৰুজুৰি মাজনী তই কাৰ লগত কথা পাতি আছনো মা মনৰ লগত কথা পাতি আছিলোঁ কোন মন আকৌ মা মই তোক ক'বই পাহৰিছিলোঁ মই মন নামৰ ল'ৰাটাক ভাল পাওঁ নহয় তই ভাল পাৱ এতিয়া কৈছ এইবোৰ ভাল কথা নহয় দেই মাইনা মই মাক কৈ দিলোঁ মই যে তোমাক ভাল পাওঁ মায়ে বা কি কৰে অঁ শুনা না মই কালি তোমাৰ কথা মাক কৈ দিলোঁ কি কোৱা তাৰপিছত কি ক'লে একো কোৱা নাই গুৰুত্ব নাই দিয়া মায়ে অ' হয় নেকি টেনশ্যন ল'ব নালাগে মায়ে এদিন হ'লেও একচেপ্ট কৰিব আমাৰ ভাল পোৱা তাকে বিচাৰোঁ তোমাৰো চাকৰি এটা হওক আৰু আমাৰ বিয়াখনো সোনকালে হওক
তুমি টেনশ্যন নল'বা এইবোৰ তহঁত ব'লা আমি যাই থাকোঁ নহ'লে প্ৰথম পালিয়ে কাম নকৰিলে নহয় চাই ল'ম ইহঁতক মোৰ পৰা কাঢ়ি লৈ গ'লি তাইক চাই থাক তাইক মই যাদু মন্ত্ৰ কৰি হ'লেও নিজৰ কৰিহে এৰিম মই আকৌ বাবাজনৰ ওচৰত যাব লাগিব তহঁতৰ ব্যৱস্থা কৰিব লাগিব বাবা 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 বচ্চা তুমি আকৌ যে বাবা আপুনি যিটো ঔষধ দিছিলে বাবা সেয়া কাম নকৰিলে বাবা কাম নকৰিলে মই তোক আকৌ এটা ডাঙৰ বস্তু দি আছো এইটো তাৰ খোৱা বস্তুৰ লগত মিলাই দিবি মনত ৰাখিবি এইবিধ বস্তু কিন্তু মদৰ লগত খোৱালেহে বেছি কামত দিব লৰাই ছোৱালী নিজেই বাদ দিব লাগিব আৰু দেখিবি ছোৱালীটোৰ হাতত যা বচ্চ ঠিক আছে বাবা আহিছোঁ বাবা ধন্যবাদ আৰু এয়া লওক বম ভলে সিহঁতক এটা ফোনকে কৰি লওঁ আগে মনক কৰি লওঁ তোৰ কাৰণে ব্যৱস্থা কৰিছোঁ নহয় তই নাহিলে কেনেকে হ'ব হেল্ল' মন ক'ত আছ আজি মোৰ বাৰ্থডে আছে ভাল পাৰ্টি এটা ৰাখিছোঁ আহিবিচোন আবেলি মানে আহি যাবি বেছি দেৰি নকৰিবি কিন্তু দেই পাৰ্টি আছে পাৰ্টি বম ডাঙৰ পাৰ্টি ৰাখিছোঁ এইবাৰ আহি যাবি কিন্তু বেছি দেৰি নকৰিবি দে হ'ব দে আহিবি আজি মছলা পাই যাব হেপী বাৰ্থডে নয়ন আহিছ আহিছে দে থেংক ইউ ইয়াতে ব মানুহবিলাক আহিয়ে পোৱা নাই আহি আছে মেহুৰ তাত গিফ্ট কিনি আছে আহি আছে ন দেখিছো হেপী বাৰ্থডে নয়ন আহিছ ব বাকী মন আহি পোৱা নাই দেখোন কিয় বা মই মনক ফোন কৰিছোতো আহিব বুলি কৈছে হ'ব দে তাৰ কাৰণেতো এই ডাঙৰ পাৰ্টি না ঐ বস্তুটো উলিয়া ওলাই আছো হেপী বাৰ্থডে নয়ন মন দে ব তোৰ কাৰণেতো আজি ইমান ডাঙৰ পাৰ্টিটো মানে মোৰ কাৰণে যে পাৰ্টিটো কি মানে মই বুজি নাপালো তোৰহে বাৰ্থডে তইতো মোৰ ভাল বন্ধু তই যদি মোৰ বাৰ্থডেত নাহ মোৰ কেনেকুৱা লাগিব কচোন বাৰু সেইকাৰণেতো কৈছো তোৰ কাৰণে ইমান ডাঙৰ পাৰ্টি ৰাখিছোঁ তই ইমান দৌৰা-দৌৰি কৰিলে কেনেকৈ হ'ব বাৰু কচোন আৰে আনিছোঁ নহয় টেনশ্যন নল'বি তই এইবিলাক নাখাওঁ নেকি এইবিলাক খালে মই অলপ বেছিয়ে বলিয়া হৈ যাওঁ মই নাখাওঁ দে বেয়া নাপাবি নাই চবে একেলগতে খাম নয়নে ইমান ডাঙৰ পাৰ্টি দিছে তোমাৰ কাৰণে মোৰ কাৰণে চবে একেলগতে খাম খাব লাগিব ভাই প্লিজ দস্তিৰ খাতিৰত দে তেন্তে ইমান জোৰ কৰিছ যদি উলিয়া খাওঁ উলিয়াইছোঁ এই আছা আমাৰ কাৰণে আনিছোঁ এইবিলাক এইটো এটা আৰু আছে এটা এই আছা ডাঙৰ নয়ন মই এইবিলাক নাখাওঁ দে যাওঁ মই হেপী বাৰ্থডে দে ঠিক আছে তেনেহ'লে লগ পাম পিছত আৰু তোক দে যা তেনেহ'লে পাৰ্টিটো এতিয়া আমাৰেই নয়ন বাকা মোৰ ঘৰত যাব লাগে দেৰি হৈ আছে মই গ্লাছটো আনিব পাহৰি গ'লোঁ চাচোন মই গ্লাছ আৰু চাখনাটো লৈ আহি আছোঁ যোৱা সোনকালে লৈ আহা বাকী বেয়া যোগাৰ কৰা নাই নয়নে ক'ত আছা তুমি মই নয়নহঁতৰ ঘৰতে আছো তাৰ আজি বাৰ্থডে নহয় আৰে ঘৰত যোৱা আকৌ জল্দি যাওঁ আৰু অকণমান দেৰি ৰখা তুমি যে আজিকালি মোৰ কথা দে পিছে বাকু তোমাক যোৱা বুলি কৈছিলে তুমি যোৱা ই কাৰোবাৰ লগত কথা পাতি আছে যাওঁ আৰু দে তোৰতো মই বাকী দি আছোঁ দে কাৰাকে বনা মই তেতিয়াৰ পৰা কৈছোঁ তুমি যোৱাই নাই তুমি যে এনেকে সৰু পোৱালীৰ দৰে কথা ক'লে খুব মৰম লাগে জানা
অঁ মন হৈ গ'লে তোৰ বেগ ল ল ল ল মাৰি দে একদম ফাৰ্ষ্ট বেগ এইটো তোৰ ল ল মন নল কিয় কথা পাতি থাকিবি নে ল ল দিয়া হ'ব ঘৰত গৈ ফোন কৰিবা হ'ব বাবু মই তোমাক ঘৰত গৈ ফোন কৰিম এতিয়াই যোৱা তুমি হ'ব মই যাম প্লিজ তুমি অলপ ৰাখা না ফোনটো প্লিজ পিছে কাৰ লগত ফোন কৰি আছ ইমান নহয় মানে মীনাক্ষীৰ লগতে অলপ কথা পাতি আছিলোঁ তাকেই অঁ দিয়া হ'ব দিয়া মই অলপ দেৰিকৈ ফোন কৰি আছোঁ দেই দিয়া হ'ব ঘৰত গৈ ফোন কৰিবা ঠিক আছে ভাতটো খাই লওঁ জলদি কৰিবা দেই মই ৰৈ আছোঁ কি কৰিবি আৰু গাৰ্লফ্ৰেণ্ড যিহেতু সময়টো দিবই লাগিব ন দে একো নাই খাওঁ দে আৰে ইয়াৰে দিন ভাল অ' আমাৰ এই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই আৰু ই একদম গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ মই যাওঁ দিয়া নয়ন যাওঁৱে নেকি দে পিছত লগ পাম তেনেহ'লে মই যাম আৰু দেই বাই বাই পিছে মন আৰু এটা আছেই নহয় নহ'লে এইটো খা আৰে মই বাকী দি আছোঁ তো মই নিজে বাকী দিম ল না আৰে তোৰ কাৰণে এয়া পাৰ্টি দেউতা তই ঘৰতে আছ ঐ মদ খাই আহিছ হা সেইকাৰণে চান্স পাইছিলো তোক হা লগৰবিলাকে খুৱাই দিছে মদ খাও সেইকাৰণে তোক পঢ়াইছিলো সেইকাৰণে তোক চান্স পঢ়াইছিলো যা ঘৰত বল তোক কলেজৰ লগৰ লগত মদ খাবলৈ পঠাইছিলো বুলি খাইছো ভিতৰলৈ যা তই আৰু বাহিৰ নোলাবি বুজিছ বুলি খাইছো দেউতা বাৰ্থডে বুলি খাইছো মই আজিয়ে খাইছো মদ ফোনেই কৰা নাই মই নকৰোঁ তাক গৈ ফোন কৰিব দিছিলোঁ নহয় এতিয়াও ফোন কৰা নাই কি হ'ল তাৰ কিয় এনেকুৱাতো সি কোনোদিন কৰা নাছিলে আজি কি হ'ল ফোন নকৰোৱে নেকি সি নিজে কৰিব যা হেল্ল' মই নয়নে কৈছোঁ তই কি কৰিছ এই আছোঁ এনেই আছোঁ কিয় ফোন কৰিছ কচোন মই মনৰ কথা ক'বলৈ ফোন কৰিছিলোঁ সি দেখোন য'তে ত'তে মদ খাই পৰি থকা হৈছে তই গম পাৱনে নাপাৱ কি সি মদ খাই পৰি আছে কি কথা কওঁ তই ক'ত এইবিলাক মোক নুসুধিবি যা তই তাকে সুধি ল'বি মই তোক আগতে কৈছিলোঁ এইকাৰণে যে ই ভাল ল'ৰা নহয় তাক ভাল পাবলৈ মানা কৰিছিলোঁ তোক হ'ব তই ক'লে বুলি হ'ব নেকি সি মদ নাখায় নহয় হ'ব তই কালি গম পাবি দে ভালদৰে সুধি ল'বি তাক হ'ব তই ৰাখ এতিয়া ফোনটো তই মোক সেইবিলাক কৈ থাকিব নালাগে ভালৰ কাৰণেহে কৈছিলোঁ হ'ব ৰাখ নালাগে তই মোক ভালৰ কাৰণে ক'বলৈ সি বোলে মদ খাইছে সঁচাই নে মিছা তাক লগ কৰিব লাগিব কালি ৰাতিপুৱা হ'ব দিয়া ঐ কি হৈছে তোমাৰ কোৱাচোন কোৱা কি হৈছে নাই একো হোৱা নাই আৰে কোৱা না কি হৈছে তুমি মোক নোকোৱা নেকি মানে কালি মোক দেউতাই মাৰিলে দেউতাই কৈছে ছায়েন্সততো কেনে নাম লগোৱা নাই পঢ়িবৰ কাৰণে নাম লগাইছে সেইবাবে ভাবিছোঁ মই কেৱল এতিয়া পঢ়াতে ধ্যান দিম ভালদৰে পঢ়িম চাকৰি এটা ল'ম বাদ বাকী মই জীৱনে যি বিচাৰ কৰে ছাৰ বহা তুমি দেখোন এই মাহৰ EMI-টো নিদিলাই দেখোন কিয় ছাৰ এই মাহটো অলপ ঘৰত প্ৰব্লেম হ'ল যে সেইকাৰণে দিব নোৱাৰিলোঁ নেক্সট মাহত মিলাই দিম এই মাহটো কৰিব দিয়ক ঠিক আছে কিন্তু তুমি যদি এনেকৈ কোৱা কেনেকৈ হ'ব কোৱাচোন মইতো মানুহবিলাকক চলাব লাগিব ন মই ক'ৰ পৰা পইচা দিম কোৱাচোন তুমি মোক EMI চিষ্টেমত দিম বুলি কোৱা কাৰণেহে মই তোমাক মই এডমিশ্যন দিছিলোঁ
হ'ব মন মাৰিব নালাগে এতিয়া হ'ব এই মাহটো কৰি লোৱা নেক্সট মাহত কোনে একেলগে পইচা দিব লাগিব হ'ব ক্লাছ কৰাগৈ যোৱা হ'ব ছাৰ ঐ এইফালে কি চাই আছ কম্পিউটাৰ চা মেডাম কওক ছাৰ মই অলপ ওলাই যাওঁ আপুনি অলপ ইহঁতক চাব হ'ব দিয়ক তাই কম্পিউটাৰৰ ফিজ দিব নোৱাৰাটো যেন এক আগজাননী আছিলে ভণ্টিৰ ফোন দেখোন ভণ্টি কচোন তহঁতৰ ছোৱালীজনীক ফটোত এটা লৰাই দেখিলে তাৰ পিছত দেখা পাই মোক তাইৰ কথা সুধিলে বিয়া দিবি নেকি তাই মই এইবোৰ কথা এতিয়ালৈ ভবাই নাই ৰ দি দে সময় থাকোতে দি দে নহলে পিছত তোৰ প্ৰব্লেম হ'ব নহয় তাকেইতো মই আলোচনাটো কৰি ল'ব লাগিব দে তই মোক জনাবি দেই হ'ব দে তোক মই পিছত জনাই আছো দে ৰাখিছো ফুল নুফুলনো কিয় গৰুৱে যে আগ খাই মইনো ফুলিম কিয় পঢ়া মাইনা পঢ়া গৰু খাও কিয় গৰু খীয়াই যে গৰু নাৰা মাজনী তোৰ লগত কথা এটা আছে গৈছো তোমালোকে পঢ়ি থাকাচোন মই আহি আছো দেই মা কওক মাতিছিলে মাজনী মাহীয়েৰে ফোন কৰিছিলে তোৰ বোলে ফটো এখন কোনোবা ল'ৰাই দেখিছিলে তোক পচন্দ কৰিছে কি কোৱা মা তুমি কি ক'লা এতিয়ালৈ নাই কোৱা একো তই বা কি ক তোক সুধি ক বুলি কৈছো মা মই এতিয়া বিয়া চিয়া নহয় দেই ডিগ্ৰীত এডমিশ্যন কৰিছোহে কমপ্লিট কৰি লওঁ চা মাজনী আজিকালি মোৰো বেমাৰ বহুত হ'ব ধৰিছে গতিকে তোক বিয়া দিব পাৰিলে ময়ো মুক্ত হওঁ আৰু চা তই ভাবি চিন্তি কথাটো কি হয় ছোৱালী মানুহ যেতিয়া এদিন নহয় এদিনতো বিয়া হ'ব লাগিবই গতিকে তই কথাটো চিন্তা কৰি চা মা এতিয়া মই এইবোৰ কথা ভবাই নাই যেতিয়া সময় হ'ব তেতিয়া তোমাক কম দিয়া মই টিউচনখিনি কৰি আহিম হেল্ল' কওকচোন হেল্ল' তুমি মন নেকি তুমি আমাৰ ছোৱালীজনীক কিয় ফোন কৰা নকৰিবা ফোন কাৰণ তাইৰ কাৰণে আমি এটা বেলেগ দৰা চাইছো তুমি বুজি পাইছানে নাই কথাটো মই ঠিক ধৰিব পৰা নাই আপুনি কি কথা কৈ আছে পঢ়ি থকা ল'ৰা তুমি তোমাৰ জীৱনটো কি ধ্বংস কৰিব খুজিছা পঢ়া শুনা চাকৰি এটা লোৱা তাৰ পিছত বেলেগ চিন্তা কৰিবা এতিয়া তোমাৰ এইবোৰ চিন্তা কৰা সময় নহয় তুমি ফোন নকৰিবা আমাৰ ছোৱালীক ফোনটো আমি দুইটাই কৰোঁ ন কি আপুনি কওকচোন আমি দুইটাইতো দুইজনক ভাল পাওঁ তুমি তাইৰ জীৱনৰ পৰা আঁতৰি যোৱা প্লিজ তোমাক হাতযোৰ কৰিছো মই তাইৰ জীৱনৰ পৰা আঁতৰি যোৱা প্লিজ তাইৰ বিয়াখন নাভাঙিবা তুমি কোনো ধৰণৰ আমাক ডিষ্টাৰ্ব নিদিবা হ'ব মই ডিষ্টাৰ্ব নিদিওঁ তোমাক মই হাতযোৰ কৰি কৈছো প্লিজ মাকে যিহেতু কথাবোৰ ক'লে মই তাইক অলপ ইগন'ৰ কৰিব আৰম্ভ কৰিলোঁ মই কথাটো মনক কৈ দিওঁ নেকি নে সি খঙে কৰে কৈয়ে দিওঁ শুনা না কথা এটা হ'ল কি কথা কওঁ নে নকওঁ ভাবি আছো জানা বেছি ভাবি থাকিব নালাগে কোৱা কি কথা মানে মায়ে এইমাত্ৰ কথা এটা ক'লে মাহীয়ে বোলে মোলৈ ল'ৰা এটা চাইছে হয় নেকি মায়ে বোলে মোক বিয়া দি পঠাব কি কৰিম কোৱা মই আৰু ইয়াত কি ক'ম তুমি যি কৰা কৰি থাকা তুমি তেনেকৈ ক'লে নহ'ব নহয় তোমাৰ লগত মোৰ কথা আছে তুমি লগ কৰা আমি কিবা এটা ডিচিশ্যন ল'ব লাগিব ইমান দিন কি এনে ভাল পালোঁ নেকি লগ কৰা মই গৈ আছোঁ গছৰ তলত ব'লা তাতে বহি লওঁ বাকী ভাল ভাল কালি ৰাতি মই তোমাক ইমান ফোন কৰিলোঁ মই গম পাইছোঁ কিন্তু মই পঢ়ি আছিলোঁ তোমাকতো কৈছোৱেই আজিকালি দেউতাই মোক পঢ়াৰ কাৰণে বহুত গালি পাৰে তথাপিতো তুমি ফোনটো ৰিচিভ কৰিব পাৰা আগতেতো তেনেকুৱা নাছিলা তুমি নহয় তুমি অলপ বুজি চোৱা পৰীক্ষা একদম ওচৰতেই সেইকাৰণে পঢ়ি আছিলোঁ পঢ়া তোমাৰতো পঢ়াত মই ডিষ্টাৰ্ব দিয়া নাই
আৰু এটা কথা শুনা, মাহীয়ে মোলৈ ল'ৰা এটা চাইছে আৰু মায়ে মোক বিয়াও দি দিব। মায়ে যদি ল'ৰা ঠিক কৰিছে বিয়া হৈ যোৱা তুমি। আৰে কি কথা কৈছা এইবোৰ? তুমি কি মোক এনে ভাল পাইছিলা নেকি? ভাল পাইছিলোঁ হয়, ভাল পালেই যে বিয়া পাতিব লাগিব সেইটোতো কথা নহয়। ভাল পাইছিলা? ভাল পোৱা সময়ত এইবিলাক থিয়ৰী ভবা নাছিলা নেকি? মই ভাবোঁ ভাল পোৱা শেষ পৰিণতি বিয়া পতা। কিন্তু মই যে নাভাবোঁ ভাল পালে যে বিয়া পাতিব লাগিব। মই সেই চব নাজানো। ভাল পাইছোঁ যেতিয়া বিয়া পাতিব লাগিব, নহ'লে মই মৰি যাম। আৰে তুমি কথাবোৰ অলপ বুজা। মইতো এতিয়া পঢ়ি আছোঁ নহয়। মই পঢ়ি থাকিলে তোমাক কেনেকৈ বিয়া পাতিব পাৰিম কোৱাচোন? মোৰতো পঢ়াখিনি শেষ হ'ব দিয়া, তাৰপিছত চাকৰি এটা ল'ম, তাৰপিছত আমি ধুমধামেৰে বিয়া পাতিম। তুমি বুজিবলৈ চেষ্টা কৰা। বুজিছোঁ। মায়ে যোনদিনাখন বিয়া দি দিব সেইদিনাখন তুমি বুজি পাবা। মায়ে তোমাৰ বেয়া কথা চিন্তা নকৰে, গতিকে মায়ে যদি বিচাৰিছে বিয়া দিবলৈ, বিয়া হৈ যোৱা তুমি। দিয়া হ'ব, তেন্তে তুমি থাকা, মই বিয়া হৈ যাম। বিয়া খাব আহিবা, থাকা তুমি। সেইদিনা তোমাক হৃদয়ে ৰখাব কৈছিলে, কিন্তু মই ৰখাব নোৱাৰিলোঁ। সি মোক এবাৰো ফোন নকৰিলে, কিবা হ'ল তাৰ? ইমান জল্দি মোক পাহৰি গ'লনে? এয়াই আছিল নেকি আমাৰ ভাল পোৱা? এয়াই ভাল পাইছিল নেকি মোক? কি যে হ'ল মোৰ লগত? এবাৰো ফোন নকৰা হ'ল। এয়াই ভাল পোৱা আছিলে নেকি? মাজনী এইযোৰ কাপোৰ ল। এইযোৰ মোক দেউতাৰাই দিছিলে, বিয়াৰ সময়ত দিছিলে। তইও পিন্ধিবি তোৰ বিয়াত। ল। মা, মই বিয়া নহওঁ বুলি ভাবিছোঁ। মই মন নামৰ ল'ৰাটাক ভাল পাওঁ। কি কথা কলি তই এইটো? তই যদি তাক ভালে পাইছিলি মোক আগতে ক'ব লাগিছিল। এতিয়া যদি তই বিয়া নহওঁ বুলি ক, মানুহে মোক থু দিব। মা, তেনেকুৱা কথা নকবা মা। মই মনক বহুত ভাল পাওঁ মা, তাক এৰি থাকিব নোৱাৰিম মা। তই মোক আগতে নকলি কিয় মাজনী? তই এতিয়া মোৰ মুখলৈ চাই এই বিয়াখনত ব। মোৰোতো মান সন্মানৰ কথা আছে, মানুহে কি ক'ব? তই মোৰ মুখলৈ চাই ব। মাজনী, বহুত ৰাতি হ'ল নহয়, এতিয়া আমি শুই লওঁ মা। কাপোৰযোৰ থৈ দে ইয়াতে। হেল্ল', শুনচোন, কথা এটা হ'ল। মায়ে যে মোৰ কাৰণে পাটৰ কাপোৰ এযোৰ আনিছে আৰু কৈছে সেইযোৰ কাপোৰ পিন্ধিবলৈ মই দৰাৰ আগত ওলাব লাগে। কি কথা কৈছা? তুমি কেনেকৈ ক'ব পাৰিলা? ভাল পোৱাৰ আগতে ভবা নাছিলা? শুন, তই মোক লৈ যা, তোৰ বাহিৰে মই বেলেগৰ লগত বিয়া হ'ব নোৱাৰো। হাৰে, তুমি আকৌ এইবিলাক কি কথা ক'বলৈ ধৰিছা? মই নাজানো, তই মোক নিবই লাগিব। আৰে বুজি চোৱা না, মই এতিয়া পঢ়ি আছো। মই তোমাক কেনেকৈ আনিম কোৱা? আৰে তুমি বুজি নোপোৱা কিয়? মই তোমাক আনি পেলাই কি খুৱাম কোৱা? ঘাঁহ বন খাবা? ঘাঁহ বন খাই জীয়াই থাকিম, তই খালি মোক লৈ যা। কৈ নাথাকিবা। আৰু মই এতিয়া কেৱল পঢ়া কথা চিন্তা কৰিছো। পঢ়ি শুনি ভাল চাকৰি এটা লাগে মোক। বাকী মই আৰু একো চিন্তা নকৰো এতিয়া। তই ভাল পোৱাৰ আগতে ভবা নাছিলি? মই যে সপোনতো ভবা নাছিলো তই যে মোৰ লগত এনেকুৱা কৰিবি বুলি। আজি তই কৈছ কি খুৱাবি বুলি। আৰে সাহস কৰ না, আমি দুটাই কৰিমতো। তই মোক লৈ যা প্লিজ, মই ওলাই আছো। আকৌ তুমি একেটা কথাকে কৈ আছা, এইটো সম্ভৱ জানো কোৱা? আৰে মই কেৱল ডিগ্ৰী পঢ়ি থকা ল'ৰা এজন, আৰু সেইদিনাখন দেউতাই মোক যেনেকৈ মাৰিছে তুমি কি জানিবা? মই নোৱাৰিম এতিয়া তোমাক আনিবলৈ, তুমি বেয়া নাপাবা। তই যদি মোক নিব নোৱাৰ মই মৰি যাম। আৰে মৰা কথা আৰু কিয় উলিয়াইছা? মৰা কথা কিয় কৈছা?
চব বস্তু মৰিলেই চল্ভ নহয় নহয় নাই তুমি বুজিবই লাগিব তুমি যদি বুজি নাপায় কোনে বুজিব মই ইমান সোনকালে তোমাক কেনেকৈ বিয়া পাতি আনিম কোৱাচোন মোক দেউতাই মাৰি পেলাব মই সেই চব নাজানো তই যি কৰ কৰ আৰে মায়ে তোমাৰ বেয়া কাৰণে চিন্তা কৰা নাইতো যদি মায়ে কৈছে শুই যোৱা হ'ব তই আৰু এতিয়া ডাঙৰ ডাঙৰ কথা নকবি এটা কথা মনত ৰাখিবা প্ৰেম মানে যে বিয়া সেইটো নহয় আমি প্ৰেম কৰিছিলোঁ সেইবাবে তুমি সদায় অন্তৰত থাকিবা তোমাৰ মায়ে যিটো কৈছে সেইটো কৰা ঐ প্লিজ তই মোক লৈ যা না প্লিজ মই যে নিৰুপায় মীনাক্ষী মই যে নিৰুপায় মই একো কৰিব নোৱাৰো তই বুজিছা প্লিজ তাই যদি সঁচাই মৰি যায় এটা কাম কৰোঁ মাকক জনাই দিওঁ ঠিক আছে মাকক জনাই দিওঁ হেল্ল' খুৰী আপুনি এবাৰ মীনাক্ষীক চাওকচোন তাই কি কৰি আছে তাই মোক ফোন কৰিছে মই যদি তাইক আনিব নোৱাৰো তাই বোলে মৰি যাব চাওকচোন খুৰী প্লিজ তাইক এবাৰ চাওকচোন চাওক খুৰী এফালে মোৰ দেউতা এফালে মোৰ প্ৰেয়সী যি কৰে ঈশ্বৰে ভাল কৰিলেই হয় ইয়াৰ পিছত সম্ভৱতঃ সেইদিনা মাকে তাইক বচালে আৰু তাই বিয়া হৈ গ'ল তেন্তে ইমানেই আছিলে মোৰ আধৰুৱা প্ৰেম কাহিনী লিখিলোঁ দিয়ক বাকী মই এতিয়া লিখিম আৰু লিখিম